Hello everyone, welcome back to Kalpana Madai Vlogs YouTube channel. So guys, আশা কৰো আপোনালোকে সকলো ভালে কুশলে আছে আৰু ময়ো ভালে আছো. So guys, আজি মই মানে চাউল জাৰিবলৈ ওলাইছো. So চাই থাকিব আপোনালোকে. Guys, মই মানে ৰুমৰ পৰা ভিডিও ষ্টাৰ্ট কৰিলো. Guys, মানে ফুৰাই মানে ফোনত কাৰবাৰ লগত কথা পাতি আছে. So অলপ শুনা পাইছে. উপায় নাই. অলপ হাল্লা হৈ আছে. এতিয়া মই ডলাখন লম. Yes, out. Let's see it, yeah. Yes, out. মই মানে গাহৰিৰ কাৰণে আধাৰো বনাই আছো. Yes, out. কচু আৰু চাউল দিছো. Yes, out. মই মানে সব যোগাৰ কৰি ললো. এতিয়া মই জাৰিবলৈ ওলাইছো. Yes, out. So চাই থাকিলে হল আপোনালোকে. Yes, out. আমাৰ গলুয়ে অকলে অকলে খেলি আছে মানে. বাবুয়া মই চাউল জাৰবা ওলছো. মই চাউল জাৰো. মই মাৰ লগত যাবা দেই. যাবা না? গাইছ ইয়া চাওক আমাৰ গলুই মানে মোৰ লগত আহি বহি থাকিল. মাকে কাপোৰ ধুবলৈ গৈছে. মই চাউল জাৰিবলৈ ওলাইছো. মাৰ লগত যাবা লাগে. হা গলু বেবি কিয় আহিলি? যা যা নলং মই যা নলং মই যা কিয়া আই দুষ্ট উঠা. মই চাউল জাৰু. ক'ত বহি আছা হা? শুই থাক শুই থাক. চাচোন টাটা টাটা যা যা দেউতাৰ লগত যা. দে টাটা দি মোক. টাটা দি দে গলু. টাটা দি গলুৱে. চাচোন পানী নালিয়ে হাও. টাটা বাবু টাটা. ঐ দুষ্ট টাটা দে. টাটা দিয়া. নেদে. এতিয়া মই মানে চাউলখিনি জাৰো. গাইছ মোৰ মানে চাউল জাৰা হোৱাই নাই. মানে বৰষুণ দিবলৈ ওলাইছে. বিজুলী মাৰি আছে. আন্ধাৰ হৈছে একেবাৰে. গাইছ এতিয়া মই মানে চাহ খাবলৈ ওলাইছো. ইয়া চাও খুৰীয়ে মানে চাহ বনাই দিছে মোক. So guys, এতিয়া মোৰ চাউলখিনি জাৰা হ'ল. এয়া চাওক. এতিয়া মই গা পা ধুই লম.
তাৰপিছত ফ্ৰেছ হৈ ল'ম চ' চাই থাকিলে হ'ল আপোনালোকে এয়া চাওক চাউলখিনি এয়া এইটো হ'ল খুদি চাউল চ' গাইজ এতিয়া মই মানে গা পা ধুই লৈ অলপ ফ্ৰেছ হৈ লৈ মানে ভাত চাত খাই ল'লোঁ এতিয়া মই অলপ ৰেষ্ট ল'ম চ' গাইজ আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডছ লগতে বেল আইকনটো প্ৰেছ কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ গাইজ বাই বাই